আৰু এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ কৰিমগঞ্জৰ নীলাম বজাৰত উত্তপ্ত পৰিস্থিতি মৃতদেহক লগত লৈ বিক্ষুব্ধ ৰাইজে ঘেৰাও কৰিলে নীলাম বজাৰ আৰক্ষী থানা যোৱাকালি ৰাতি দলগাঁৱত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত নিহিত আজাৰুদ্দিনৰ হত্যাৰ বাবে এই প্ৰতিবাদ দুৰ্বৃত্তক এতিয়ালৈকে আটক কৰিবলৈ ব্যৰ্থ হোৱাৰ বাবে মৃতদেহক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে বদলি কৰা হ'ল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত অচি চাহাবুদ্দিনক অনতিপলমে হত্যাকাৰীক আটক কৰাৰ আশ্বাস আৰক্ষী অধীক্ষকৰ ঘেৰাও প্ৰত্যাহাৰ কৰিমগঞ্জৰ পৰা সুজিত দাসৰ ৰিপৰ্ট অসমীয়া লাইভ আজিজ তালুকদাৰে আমাৰে এখন জনাইছে গতিকে তাই মানে আপাতত তানে এখান থেকে পরবর্তীতে এসপি সাহেব আমার এডিশনাল এসপি আর নতুন মানে যে ওসি জয়েন করবো ওরা উচিত বিচার আপনারা পাইবেন।